আজি আমি ভিডিঅ'ত ডিছকাছ কৰিম পাৰ্ট 5 ভিডিঅ'ত ডিছকাছ কৰিম হোৱাট ইজ বেছিক ইনভেষ্টমেণ্ট। মই আজি ভিডিঅ'টো অলপ বেলেগ ধৰণৰ হ'ব আৰু ভিডিঅ'টো আগৰ ভিডিঅ'খিনি যিহেতু দীঘলীয়া আছিল 13, 14, 15 মিনিটৰ, আজি ভিডিঅ'টো মই শ্বৰ্ট কৰাৰ কাৰণে চেষ্টা কৰিম 5-6 মিনিটত, ঠিক আছে। এণ্ড ডিছক্লেমাৰ যেনেকৈ আগতে আছিল, দিছ ভিডিঅ' ফৰ অনলি এডুকেশ্যনেল ইনফৰমেশ্যন পাৰপাছ অনলি। তো মোৰ যিখিনি ভিডিঅ' থাকিব গোটেইখিনি এডুকেশ্যনেল আৰু ইনফৰমেশ্যন পাৰপাছ অনলি। আজি বেলেগ ধৰণৰ আমি ইনভেষ্টমেণ্টৰ অলপ আইডিয়া ল'ম। আপোনাক যদি মই 1 টকা দিম, মাত্ৰ 1 rupees, মাত্ৰ কিমান দিম? 1 rupees দিম, 1 টকা। এইটো এক্সাম্পল দেই, মই নিদিওঁ আপোনাক, মোক নুখুজিব, নিজে মেনেজ কৰিব লাগিব 1 টকাটো। তাৰপিছত মই ইনটো চেঞ্জ কৰি আছোঁ লগত। আচ্ছা যি নহওক, আমি যিটো 1 টকা দিম, 1 টকাটো মোক 30 মাহত ৰিটাৰ্ণ দিব লাগিব। কিন্তু ইয়াৰ ৰুলছ হ'ল পাৰ মান্থ মোক ডাবল কৰি দিব লাগিব। 1 টকাটো অহা মাহত মোক 2 টকা কৰি দিব লাগিব, 2 টকা কৰি দিব লাগিব মোক অহা মাহত। ঠিক তেনেকৈ নেক্সট মাহত মোক কিমান দিব লাগিব? 4 টকা, মানে 4 টকা মোক দিব লাগিব। আমাৰ হাতত কি আছে? মাত্ৰ 1 টকা আছে আৰু 1 টকাটো আমি প্ৰত্যেক মাহত ডাবল কৰিম আৰু 30 মাহত ডাবল কৰিম। আমি কিমান হয় চাম। আমি একচুৱেলি কি হয়, ইনভেষ্ট কৰিব নেজানোৱেই। আমাৰ কি হয়, আমাৰ শ্বেয়াৰ মাৰ্কেটৰ কথা কৈছোঁ, বা য'তে নহ'লেও লগে ডাবল লাগে আমাক। লগে আমাক কি লাগে? ডাবল পাব লাগে। আমি বহুত টকা লাগে। শ্বেয়াৰ মাৰ্কেটত যিখিনি মানুহে আজি ট্ৰেড কৰি আছে, কি কৰে, ডেইলি 1 লাখ, 2 লাখ, 10 লাখ টকা লাগে, বা এক মাহতে 10 লাখ টকা লাগে। তৎক্ষণাত ধনী হ'ব বিচাৰে, এইটো নহ'ব। ইয়াত ছিষ্টেমেটিক ধনী হ'ব। আৰু যিখিনি শ্বেয়াৰ মাৰ্কেটত অলৰেডি ট্ৰেড কৰি আছে, সিহঁতে গমেই পায় মাহত 30% বা 100% লোৱাটো বহুত সহজ ট্ৰেড কৰি শ্বেয়াৰ মাৰ্কেট যিখিনি কৰি আছে। কিন্তু কি হয়, টকাখিনি সিহঁতৰ হাতৰ পৰা ওলাই যায়, ডুবেও। কিয়? লোভৰ কাৰণে। আমি কি কৰিম চাব, আমি যদি 1 টকাটো আমি কি কৰিম, এইটো ইনভেষ্টমেণ্ট পাৰ মান্থ, এইটো হৈছে মান্থ 1, 2, 3, 4 এনেকৈ মান্থ। আমি 1 টকাটো প্ৰথম মাহত দিম, 1 টকাৰ ইনটু 2 মানে 2 মানে ডাবল, 2 টকা হ'ব। নেক্সট মাহত 4 টকা হ'ব, 3 নম্বৰ মাহত 8 টকা হ'ব। বহুত কম এমাউণ্ট 1 টকা। আপুনি ভাবিছে ইমান, এই টকাটো আমি কিমান টকানো হ'ব? আপুনি এইখিনি হোমৱৰ্ক কৰি চাব। 30 দিন মানে 30 মাহত, এক্সাম্পল দিলোঁ। যদি আমি মাহতো ডাবল কৰিব নোৱাৰোঁ, বছৰত কৰিলেও কি সুবিধা? 30 বছৰ আপুনি জীৱনৰ পৰা যেনেকৈ নহ'লেও গুচিয়ে যাব। মানে নাৰিকল জোপা আপুনি নলগায়, কাৰণ নাৰিকল জোপা 6-7 বছৰ, 8 বছৰ ফল দিয়াৰ কাৰণে লাগে। আপুনি নলগায়, ইমান বছৰ কোনে ৰখিব? কিন্তু আপোনাৰ জীৱনৰ পৰা 7-8 বছৰ এনেই গুচি যাব। সেইকাৰণে আপুনি ধৈৰ্য ধৰি ইনভেষ্ট কৰক। এনেকুৱা যে আমি মান্থলি ইমান টকা টাৰ্গেট বা ইয়াৰলি ইমান টকা টাৰ্গেট। মাত্ৰ 1 টকাত যদি আমি মান্থলি ডাবল কৰোঁ, তেতিয়াহ'লে আপুনি ভাবি আচৰিত পাব। এটাতো মই ৰখিয়ে গৈছে ইয়াতে। আপুনি কেলকুলেশ্যন কৰি চাব, আপোনাৰ বছৰত গৈ কিমান টকা হ'ব। এটা মোৰ ইয়াত ৰখি গৈছে মাজতে, সেইকাৰণে কম হৈ আছে। আপুনি ধৰক 100 crore ওপৰত হৈ যাব। এটা ৰখাৰ কাৰণে মই এইটো কম হৈ গৈছে। যি নহওক, এইটো এদিন বাদ দিয়াৰ পাছত 29 ডেজতে ধৰক, 29 ডেজত কিমান হ'ল? 53,68,70,912 rupees মান্থলি ডাবল হ'লে। আপুনি ইয়াৰলি হ'লে কি অসুবিধা আছে? আৰু আপুনি কি জীৱনত 1 টকাই ইনভেষ্ট কৰিব নেকি? মাত্ৰ 1 rupees ইনভেষ্ট কৰিব নেকি? আপোনাৰ হাতততো 100 টকা আছে, কমচে কম আপুনি ভাবক কিমান টকা হয়। সেইকাৰণে লাহে ধীৰে সুস্থিৰে অলপ জানি বুজি আপোনাৰ ইনভেষ্ট কৰক, ট্ৰেড কৰক, আৰু ট্ৰেড কৰা টকাখিনি ভাল জেগাত ইনভেষ্ট কৰক, যাতে আমি ৰিটাৰ্ণ এটা ভাল ৰিটাৰ্ণ পাওঁ। এই বেলেগৰ কথা শুনি নহয়, আপুনি শিকি কিনে ইনভেষ্ট কৰা আৰম্ভ কৰক। চ' মই যিটো ইয়াত আজি হোমৱৰ্ক দিলোঁ, হোমৱৰ্ক বুলি ধৰি লওক, আপুনি কৰি চাব। পাৰ মান্থ আপুনি 1 টকাটো ডাবল কৰি যাব, 30 মান্থৰ কাৰণে কিমান টকা হয়। তেতিয়া কাক ইনভেষ্টমেণ্ট কৰে আপুনি বুজি পাব। ইয়াৰ পিছত মই ক'ত ইনভেষ্ট কৰিলে কি ধৰণৰ প্ৰফিট হ'ব পাৰে, বা কোন জেগাত মানুহে ঠগে একচুৱেলি, সেইখিনি ক'ম। কিন্তু মই এনেকুৱা নহয় দেই, মই অমুক জেগাত ইনভেষ্ট কৰক ইমান টকা হ'ব, এইটো নহয়। মই জাষ্ট আইডিয়াখিনি শ্বেয়াৰ কৰিম, মোৰ এক্সপেৰিয়েঞ্চ শ্বেয়াৰ কৰিম আপোনালোকক। মই ডিটেইলছত ধুনীয়াকৈ গোটেইখিনি মানে এক্সপ্লেইন কৰি যাম। আপোনালোকে মোৰ ভিডিঅ'টো চাব, ভিডিঅ'ৰ লগত লাগি থাকিব আৰু ছাবস্ক্ৰাইব কৰি থ'ব, যাতে আপুনি ভিডিঅ'টো টাইমত পাই যায়। থেংক ইউ।